এইটো ব্লুটুথ চিষ্টেম, ইয়াত মানে কেবল নাথাকে। তো চাইছে গাইছ, এইটো এনেকুৱা দীঘল হৈ যায়। এইটো খাই লওঁ। তো গাইছ মোৰ খানা পিনা হৈ গ'ল, মই খাই ল'লোঁ ৰুটি। তাৰপিছত আজি নহয়, মই কেইদিন আগত লৈছোঁ এটা ট্ৰাইপড মানে ভিডিঅ' বনাবলৈ। তো আজি মই সেইটোক আপোনালোকক দেখুৱাম। তো কিমান দাম ল'লে, ক'ত ল'লোঁ, সেইকেইটা গোটেইকেইটা ক'ম। আৰু আপোনালোকে বতৰ চাইছে কেনেকুৱা আছে। ভিতৰত এটা এখিলা কাগজৰ এখিলাত আছিলে, তো সেইটো পেলাই দিলোঁ। মানে দিন হ'ল অলপ, কিন্তু এনেকুৱা মানে ইউজ কৰা নাই। তো মই ভাবিছোঁ মানে এতিয়া ইউজ কৰিম। তো খুলি চাইছিলোঁ আগতে, লগাম আৰু ইউজ কৰিম। আৰু এইটো মানে ষ্টেণ্ড নিচিনা, যদি আপোনালোকে কিবা ৰিল চিল বনাবলৈ হ'লে ইয়াত এনেকুৱা ষ্টেণ্ডটো খুলি লৈ ইউজ কৰিব পাৰে। তো মোৰতো ৰিল বনাবলৈ নাই। তো চাইছে এইটো এনেকুৱা মানে ষ্টেণ্ড নিচিনা। কি মানে কিবা প্ৰব্লেম হৈ আছে কেমেৰাটোত, চফাকৈ দেখা নাই। তো গাইজ কালি মই ভিডিঅ'টো বনাইছিলোঁ, তো তাত মানে ভইচটো নাহিলে। তো ভ্লগত মানে ভইচ অভাৰ কৰিবলৈ দিগদাৰ হয়। তো মই আজি আপোনালোকৰ মাজলৈ ভ্লগটো লৈ আহিছোঁ। তো বলক গাইজ, মই প্ৰথমে কাপোৰকেইটা আছে ধুই ল'ম, তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ। তো বলক গাইজ। তো গাইজ মই লৈ ল'লোঁ মোৰ কাপোৰ, এতিয়া মই যাম ধুবলৈ। তো বলক ধুই আছোঁ। আৰু চব এইফালে খেল খেলি আছে। তো মই গৈ আছোঁ এতিয়া পুখুৰী চাইছে, এইফালে ব্ৰহ্মপুত্ৰৰ নিচিনা পুখুৰী আছে। कौन है ये लोग, कहां से आते हैं? তো মই ধুই ল'ম এতিয়া। জনী তো এইটো মোৰ জনী হয়। আর জনী আমার একজনী জনী আছে। मस्त जोक मारा रे, ये हंस रे हलकट हंस। তো চাইছে মই আহি গ'লোঁ পুখুৰী। তাৰপিছত মোৰ আছে ইয়াত কাপোৰ, আৰু ইয়াত তলত আছে চাৰ্ফ। তো এইটো মই এতিয়া তিয়াই ল'ম। খালি আছে এইটো চাৰ্ফ। তো গাইছ মই ইয়াত দি ল'ম এতিয়া চাৰ্ফ। তো দি দিলোঁ চাৰ্ফ। এতিয়া মই কাপোৰকেইটা দি ল'ম, অলপ ইয়াত থাকিব। তাৰপিছত মই আপোনালোকক এইফালে দেখুৱাম। কালি বনোৱা ভিডিঅ'টোত ভইচ নাহিলে, তো মানে ভ্লগতটো ভইচ অভাৰ কৰিব নোৱাৰি। আৰু কি কৰি আৰু কিটা কৰি থাকিমতো, আৰু কেনেকুৱা কৰিম, এনেকুৱা এক চেনেলততো কৰিব পাৰি চাগে। তো হৈ গ'ল। তো গাইছ মই কাপোৰ চাপোৰ তিয়াই আহিলোঁ। চাইছে আমাৰ ঘৰত ছাগলী পোৱালি আছে, ইয়াত আছে 3জনী চাইছে আপোনালোকে। আৰু মানে মুঠতে 6জনী আছে। এনেকুৱা কিবা পোৱালিক মৰম লাগে ন। তো ব'লক এতিয়া অলপ এইফালৰ নাজাৰা দেখাওঁ। তো মই আহি গ'লোঁ এইফালে ধান শুকাব এতিয়া। তো গাইছ এইফালে ধান শুকুৱালে আমাৰ ললিতা বাইদেৱে। তাৰপিছত এইফালে আছে ছাগলী গৰু।
আমাৰ ছাগলী ইয়াত আহি গ'ল ইউটিউবত। কিবা ক'ব গাইছ? কিবা হৈছে নেকি ছাগলীজনী? চাব লাগিব। তো চাইছে ইয়াত আমজোপাত মানে ফুল নাই দিয়া এইবাৰ, নহ'লে ইয়াত ফুল দিলে এদিন মানে আম খাই থাকে। তো কি ক'ব বাৰু, কিবা ফুল চুল নাই দিয়া। আমি যোৱা জন্মত কিবা পাপ কৰিছিলোঁ চাগে, সেইকাৰণে এবাৰ ফুল নাই দিয়া। তো মই কালি যোনটো ভিডিঅ' বনাইছিলোঁ তাত মানে ভইচটো নাহিলে, তো সেইকাৰণে মই আকৌ এবাৰ এইটো বনাব লগা হৈছে। ব্লগত মানে ভইচ অভাৰ কৰিবলৈ মানে প্ৰব্লেম হয়। তো মানে ব্লগতো মানে কেনেকুৱা টাইপৰ ভইচ অভাৰ কৰিব, তো সেইকাৰণে প্ৰব্লেম হয়। তো আজি আকৌ বনাই দিছোঁ। তো মানে আমাৰ চলি আছে মেট্ৰিক এক্সাম। তো মই এক্সামৰ পাছত মই আপোনালোকক মানে ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। তাৰপাছত আপোনালোকে যদি ছাপোৰ্ট কৰিব তো মই ডেইলি ব্লগ বনাম, আৰু নহ'লে কি কৰিম, হ'লেও বনাম বাৰু। তো আপোনালোকে যদি ছাপোৰ্ট কৰিব তো মানে একদম তাগৰা ব্লগ বনাম, আৰু আপোনালোকে চাই একদম ভাল পাব, আহিব আপোনালোকে এনেকুৱা টাইপৰ ব্লগ বনাম। তো আমাৰ এইফালে কোনে ধান শুকাইছে, কোনে কাপোৰ ধুইছে। মই আজি ধুইছোঁ কাপোৰ। এইফালে আছে ধান শুকোৱা মানুহ, ইফালে গৰু খেদা মানুহ আছে। তাৰপাছত আজি অলপ বতৰ চফা কৰিছে, সেইকাৰণে কোনে ধান শুকাইছে, কোনে কাপোৰ ধুইছে। তো মোৰ কাপোৰ ধুবলৈ সময় হৈ গ'ল। মই লৈ ল'লোঁ টিপাল। বলক এয়া মই ইয়াত পাৰি ল'লোঁ টিপাল। তাৰপাছত এতিয়া ইয়াত ধুম। তো গাইছ মই ধুই আছোঁ কাপোৰ। তো গাইছ মোৰ কাপোৰ ধোৱা হৈ গ'ল, চাইছে আপোনালোকে নাই চোৱা বাৰু, দেখুৱাই আছোঁ আপোনালোকক। আৰু আজি ব্লগটো বৰ বেছি দীঘল নকৰোঁ, ব্লগ গাইছ আপোনালোকক দেখোঁ। তো গাইছ চাইছে মই গোটেই ধুই শুকালোঁ। তাৰপিছত এইফালে ধানো শুকাই গ'ল। আৰু আজি ব্লগ মই বেছি দীঘল নকৰোঁ, তো আজি ইমানতে সামৰণি মাৰিম। তো বলক আজি সামৰণি মাৰিছোঁ। তো গাইছ মই গোটেই কাম চাম কৰিলোঁ। তাৰপিছত এতিয়া আহিলোঁ কাম মানে কাপোৰ চাপোৰ ধুলোঁ, অলপ ল'ৰা ছোৱালীকেইটাৰ লগত খেলিলোঁ, মানে কি চোৰ পুলিচ খেলিলোঁ। তাৰপিছত এতিয়া আকৌ আহিলোঁ ঘৰ। তো গাইছ আজি ইমানতে মোৰ ব্লগ সামৰণি মাৰিছোঁ। তো মোৰ ভিডিঅ' আজি চাই কেনেকুৱা লাগিলে, ভাল লাগিলে লাইক কৰিব, আৰু চেনেলটো যদি নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত জনাব ভিডিঅ' চাই কেনেকুৱা লাগিলে। তো ব্লগ গাইছ আজিলৈ হ'ব, বাই। इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार। मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो, और अगर तुम लोग नए हो तो सब्सक्राइब करो। वो जो लाल वाला बटन है उस पर फूट फेंक के मारो, या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।